মূল বিষয়টি আৰম্ভ কৰাৰ আগতে অভিনয় সম্পৰ্কে এটি টকৰ মাৰি চাওঁচোন। অভিনয় বা এক্টিং বা কেৰেক্টাৰাইজেশ্যন এনে এটা শব্দ যেই মানৱ প্ৰাণীৰ বাবে হৰ্ষ বিষাদ জীৱনত দৈত্য চৰিত্ৰ হিচাপে ৰূপায়ণত বিশেষ ভূমিকা লয়। সাধাৰণতে এক্টিং বা অভিনয় বুলি কওঁতে আমি পাৰফৰ্মিং আৰ্টৰ কথাকে ভাবোঁ, য'ত থাকে অংগী ভংগী, কথন ভংগী, চাল চলন আদিৰে কাল্পনিক বা বাস্তৱ চৰিত্ৰ ৰূপায়ণ কৰাৰ প্ৰচেষ্টা। অভিনয় এক প্ৰাচীন কলা। ইউৰোপীয় দেশ প্ৰধানকৈ গ্ৰীচত ইয়াৰ আৰম্ভণি হয় আৰু লাহে লাহে ইয়াৰ সম্প্ৰসাৰণ হ'বলৈ ধৰে আৰু বৰ্তমান আধুনিকতম পৰ্যায় পাইছেগৈ। ব্যৱসায়িক দৃষ্টিভংগীৰে বৰ্তমানৰ মঞ্চ, চিনেমা, টিভি আদি অভিনয় কৰাৰ যি ধুম উঠিছে, ই অভিনয়ৰ সফলতাৰ দিশত অধিক মনোযোগ আকৰ্ষণ কৰিছে। কিন্তু এটা কথাতহে মন জোকাৰি যায় যে বৰ্তমানৰ চিনেমা মঞ্চ, টিভি আদিত হোৱা নিখুঁত অভিনয় বাছ-বিচাৰ নকৰি দৃশ্যসমূহ কিমান বেছি যৌনগন্ধি তাৰ ওপৰতহে দৰ্শকৰ সমাগম নিৰ্ভৰ কৰে। সেয়েহে সেই দিশতে প্ৰতিযোগিতা চলিছে। মূল বিষয়টোৰ পৰা ফালৰি নাকাটি উনুকিয়াব বিচাৰি কওঁ যে আমি সাধাৰণতে দুবিধ নাটকৰ অভিনয় কৰি ভাল পাওঁ। এই দুইবিধ হ'ল বিষাদান্ত বা বিয়োগান্ত নাটক আৰু মিলনান্ত নাটক, অৰ্থাৎ ট্ৰেজিক ড্ৰামা আৰু কমেডি ড্ৰামাৰ অভিনয়। তাৰোপৰি ট্ৰেজিকমেডি আৰু মেলোড্ৰামা, মিউজিকেল অপেৰা ইত্যাদিবোৰতো আছেই। সাধাৰণতে বৰ্তমানৰ সামাজিক জীৱনৰ চৰিত্ৰসমূহৰ নিখুঁতভাৱে মনোগ্ৰাহী হোৱাকৈ কৰাটোত যিমান পাৰদৰ্শিতা, সূক্ষ্ম দৃষ্টি লাগে, ধৰ্মীয় গ্ৰন্থসমূহৰ কাল্পনিক চৰিত্ৰৰ অভিনয়ত তেনে সূক্ষ্ম নিৰীক্ষণ নহ'লেও উপভোগ্য হয়। আমাৰ ভাওনা যিটো দৃশ্যমান। পূৰ্বতেও আমি ভাওনা সম্বন্ধে ভিডিঅ' যোগে দুআষাৰমান কৈছিলোঁ। আজি মূলতঃ শোণিতপুৰ জিলাৰ জামুগুৰি হাটৰ সৌ-সিদিনা অনুষ্ঠিত হোৱা ২২৬তম বাৰেচৰীয়া ভাওনাৰ আঁত ধৰি কোৱাৰ মানস কৰিছোঁ। পূৰ্বতে কোৱা ভাওনা সম্বন্ধীয় কথাৰ লগতে সুৰো মিলাই কওঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ পন্থা নিৰূপণ কৰি এক শৰণ ব্যৱস্থা প্ৰতিষ্ঠা কৰি গৈছে। আমি বৈষ্ণৱ পন্থা অৱলম্বন কৰাসকলে জানো যে গুৰুজনাই গীত, নৃত্য, ভাওনা আদি নৱবৈষ্ণৱ পন্থাৰ ব্যাপক প্ৰচাৰৰ উদ্দেশ্যেৰে পন্থাটিৰ সম্বন্ধে জ্ঞান, শিক্ষা আদিৰ হকে পাৰফৰ্মিং আৰ্ট যেনে ভাওনা আদিৰ প্ৰৱৰ্তন কৰে। সৌ-সিদিনালৈকে ভাওনাত নাৰীৰ চৰিত্ৰত পুৰুষেই অভিনয় কৰিছিল। সমাজ আছিল ৰক্ষণশীল বা প্ৰাচীনপন্থী। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত প্ৰযোজনা আৰু পৰিচালনা কৰা প্ৰথম অসমীয়া ছবিত আইদেউ নীলাম্বৰ সন্দিকৈয়ে অভিনয় কৰাটোৰ বাবে সমাজত শিল্পীগৰাকীয়ে অকথ্য অসহনীয় সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। গতিকে ভাওনাত নাৰীয়ে নাৰীৰ চৰিত্ৰত অভিনয় কৰাটো এক চূড়ান্ত ৰক্ষণশীল মনোভাৱৰ পৰিচায়ক আছিল। তথাপি কিন্তু গুৰুজনাই আৱিষ্কাৰ কৰা কলা সংস্কৃতি ভাওনা ব্যাপক হাৰত গাঁৱে ভূঞে প্ৰদৰ্শিত হৈ আছিল। সময় সলনি হ'ল, মানুহৰ সমাজৰ চিন্তাধাৰাৰ পৰিৱৰ্তন ঘটিল আৰু বৰ্তমানৰ ছবিখন বেলেগে দাঙি ধৰাৰ প্ৰয়োজন নাই।
বাৰে চহৰীয়া ভাওনাৰ আঁত ধৰি যিহেতু ক'ব লগাখিনি আৰম্ভ কৰিছোঁ, গতিকে ক'ব বিচাৰোঁ গুৰুজনাৰ নৱবৈষ্ণৱ পন্থালৈ আকৰ্ষণৰ বাবে এক শৰণ পন্থা বিস্তাৰ কৰাৰ বাবে আৰু লোকৰঞ্জন লোকস্থিতিৰ যোগে আধ্যাত্মিক দিশসমূহ চৰ্চা কৰাৰ উদ্দেশ্যে মহাপুৰুষজনাই গীত মাত ভাওনা আদি উদ্ভাৱন কৰি অসমীয়াৰ কলা সংস্কৃতিৰ জগতখন চহকী কৰি গ'ল। বাৰে চহৰীয়া ভাওনাত বিপুল জনসমাগম হৈ থাকে আৰু আমি এইবাৰ প্ৰত্যক্ষ কৰিলোঁ। কথাটো হ'ল একে সময়তে 21খন নাট বেলেগে বেলেগে মঞ্চস্থ কৰাৰ বাবে একে সময়তে সকলো নাট প্ৰত্যক্ষ কৰিব পৰা নাছিলোঁ। সেইবাবে নাটৰ সকলো দিশ মনোযোগেৰে বাছ বিচাৰ কৰিব নোৱাৰিলোঁ আৰু নোৱাৰিও। সকলো নাটকৰ মূল বৈশিষ্ট্যসমূহ ভূমিকা, চৰিত্ৰ আৰু সম্বন্ধ, অৱস্থা, মাত বা শব্দ, চলন, ঠাই, সময়, ভাষা, পাঠ, ৰূপক, মনোৱস্থা, বায়ুমণ্ডল, শ্ৰোতাদৰ্শক আৰু নাটকীয় উদ্বিগ্নতা ইত্যাদি। গুৰুজনাই ৰচনা কৰা নাটকসমূহ যিহেতু ভাগৱত আৰু পুৰাণৰ পটভূমিত ৰচিত, ৰামায়ণৰ পটভূমিত এখন নাটককে ধৰি সকলো নাট যাত্ৰা ঝুমুৰা বুলি কোৱা হৈছিল আৰু সৰ্বপ্ৰথম নাটক বা ভাওনা আছিল সিংহযাত্ৰা। এটা কথা নকৈ নোৱাৰি যে যিহেতু বৈষ্ণৱ চিন্তাধাৰা দক্ষিণ ভাৰতত উদ্ভৱ হৈছিল আৰু তাৰ পৰাই ভাৰতৰ আন আন অঞ্চললৈ বিকশিত হ'বলৈ ধৰে আৰু তাকে সাৰোগত কৰি আমাৰ গুৰুজনাই মূল আৰ্হিসমূহ সেই বৈষ্ণৱ আন্দোলনৰ পৰা গ্ৰহণ কৰি চুফীৰ ভক্তি আন্দোলনৰ গইনালৈ প্ৰাক ঐতিহাসিক যুগৰ নৃত্য নাটিকা বা দক্ষিণাত্যৰ বা কেৰেলাৰ কুট্টুৰ প্ৰভাৱ নথকা নহয়। সূত্ৰধাৰৰ ধ্যান ধাৰণা পূৰ্বৰ অসমত প্ৰচলিত ওজাপালিৰ উৎস যেন অনুমান হয়। গুৰু দুজনাই ভাবিছিল বা জানিছিল যে সাধাৰণ জনতাক তত্ত্বগধুৰ ব্যাখ্যাৰে আকৰ্ষিত কৰিব পৰাতকৈ নাট বা ভাওনাহে অধিক বাস্তৱিক হ'ব। সূত্ৰধাৰৰ নাট আৰম্ভণিৰ আগে পৰিৱেশন কৰা শ্লোকসমূহে হ'বলগীয়া নাটৰ মূল বিষয়বস্তু প্ৰকাশ কৰিছিল। গুৰু দুজনাই সৃষ্টি কৰা নাট বা ভাওনাৰ নাম নাট ঝুমুৰাৰ পৰা গৈ অংকীয়া শব্দ কৰাকে ধৰি নামঘৰত মনস্থ কৰাৰ পৰা গৈ আন ঠাইত মঞ্চস্থ কৰা ব্ৰজাৱলীৰ পৰা গৈ মাতৃভাষাত বচন আদি মতাৰ লগত আন আন দিশত পৰিৱৰ্তন ঘটিল। জামুগুৰিহাটৰ বাৰে চহৰীয়া ভাওনাটো তাৰ তাৰতম্য নঘটিল। যদিওবা বাৰেচহৰীয়া ভাওনা উৎসৱটি অতি প্ৰশংসনীয় পদক্ষেপ আৰু ইয়াৰ বাস্তৱিকতা অসমীয়াৰ কলা সংস্কৃতিয়ে আবদ্ধ আছেনে গুৰুজনাৰ মূল উদ্দেশ্যৰ দিশেও ধাৱবান হৈছে। বিভিন্ন জাতি উপজাতিৰ দ্বাৰা ভাওনা মঞ্চস্থ কৰাতে সীমাবদ্ধ আছেনে নে নৱবৈষ্ণৱ আন্দোলনৰ ফলপ্ৰাপ্তিৰ দিশতো যথেষ্ট সুফল পোৱা গৈছে। 226 বছৰীয়া ঔষধি গুণ লাভ কৰিছেনে বাৰেচহৰীয়া ভাওনাই নে উত্তৰ ভাৰতৰ মীনা বজাৰৰ ধৰণে উপভোগ্য কৰা হৈছে। বাৰেচহৰীয়া ভাওনা কৰ্মকৰ্তাসকলে পৰিসংখ্যাৰে অগ্ৰগতিৰ বুজ দিব বুলি আমি আশা কৰিলোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি তোহারি শরণে রেণু শতকোটি বারে করো প্রণাম
পদে কৰো প্ৰণাম। মাধৱ মাধৱ জয় ৰাম বোল, জয় হৰি বোল, সবাৰ কুশলাৰ্থী বোলা জয়। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, হৰি ৰাম ৰাম ৰাম। ঈশাগৰ শ্ৰীমদ যশোদা সুত পদ কমলে নাস্তিয়ে ভক্তি নারায়ণ। ঈশাগীর কন্যা প্রিয় গুণ থারে আৰু বাসগা ঈশাগৰ শ্ৰীকৃষ্ণ লীলা ললিত গুণ কথা অসাধুৰ কৰ্ণমিভ্যং ধিক্তাং ধিক্তাং দিবিক্তাং কাময়তি নিয়াত কৃষ্ণ অষ্টমৃদু হরি রাম রাম ও হরি ও রাম। শ্রীকৃষ্ণয়া নমঃ। শ্রীকৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় নন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ। নম পঙ্কজ নাভায় নম পঙ্কজ মারিনে ও নম পঙ্কজ নেত্রায় নমস্তে পঙ্কজগ্রায়। বসুদেব সুতং কৃষ্ণ পঞ্চ শারুণমর্দনং দৈবকী হৃদয়া আনন্দ কৃষ্ণ বন্দে জগত
গুরু হরি রাম হরি রাম 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 রাম